এয়া ঠাণ্ডা ভাত ৰেডি পইতা ভাত এয়া বিলাহী পিটিকা কৰিছিলোঁ এয়া আলু পিটিকা আৰু এয়া আমাৰ ঠাণ্ডা পইতা ভাত এই তিনিটা ওলাইছোঁ পাচলি বুটলিবলৈ আজি বিহু 101 পাচলি বুটলিব ওলাইছোঁ চলো ইয়াত বহুত ৰ'দ গৰম নিম হয় প্ৰথমে মাটি কান্দুৰি আনি লওঁ মাটি কান্দুৰি আনি তাৰপৰা লাষ্টৰ পৰা মাটি কান্দুৰি আনি থাকিম মই ৰ'দত থাকিব পৰা নাই মই একদম টুপি পিন্ধি আহিছোঁ মোক কলপাত এখন দি দিওঁ নি নেমু গছ পিছত ছিঙিম তোমালোককেইটা ক'ত গ'লা আৰু প্ৰথমে ছিঙিছে কি হয় এইটো ফুল ব্ৰাহ্মী শাক তাৰপিছত এইপিনে গৈ পিয়ালি পালেং ছিঙিব এতিয়া মই ছিঙি দিছোঁ এয়া ছিঙিছোঁ পিয়ালি পালেং কেইটা পাত লাগিব এইকেইটা ইমানকেইটা হৈ যাব নহয় পিয়ালি পালেং হয় নাই হয় হয় আৰু এটা ছিঙি দেখোন এয়া ছিঙিছোঁ পিয়ালি পালেং এতিয়া ছিঙিব মাটি কান্দুৰি ছিঙা এইটো মাটি কান্দুৰি হয় নেকি এইটো মাটি কান্দুৰি ছিঙিছে এয়া ছিঙিছে টেঙেচি পাত ছিঙিছোঁ হৈ গ'ল আমাৰ চিমুৱে শাক ছিঙিছে আৰু খুতুৰা গাখীৰ এইয়া খুতুৰা ছিঙিছে খুতুৰা হৈ গ'ল অলপ অলপকৈ এয়া বেংগলোৰত মাটি কান্দুৰি খুতৰা তাৰপিছত এইটো কি দিছা কলপাতৰ কোমলীয়া পাত ফুলটোতে গম পায় ফুলটো চাই ল'বা এয়া বনজালুক এয়া ছিঙিছে বনজালুক হয় তিনিটা বনজালুক হ'ল কোমলীয়া পাতটো ছিঙি মানে পাৰিম এয়া হৈছে কচু এয়া কচু এইটো কি মধুৰি টেঙা এই গোল নেমু লাগিছে অলপ টাইম লাগিব ডাঙৰ হ'বলৈ এয়া নৰসিংহ বগা বগা হৈছে ধুব লাগিব ছিঙিছে নিমপাত এইজোপা হ'ল কুঁহিয়া গছ ইয়াত বহুত ধুনীয়াকৈ আমাৰ কুঁহিয়া লাগিছে কালি কাটি নিলে মানুহে আৰু ডাঙৰ হ'ব আৰু লাহে লাহে এইজোপা কি কৈছে এইজোপা বৰ খুতৰা এইজোপা হ'ল দুপৰটেঙা পাত লৈছে কি কোনটো এইটো নামটো কি এটা লৈ লয় এই শাকটোৰ নাম বেচেল লিফ বুলি কয় ইয়াৰ অসমীয়া নামটো আমি নাজানো শাকটোৰ দাম বহুত বেছি দোৰোণ আমৰ কুঁ এয়া লৈছে আমৰ কুঁ পাচলি বুটলি আমি এই ঘূৰি আহিলোঁ ঢেৰ পাচলি তাৰপিছত এতিয়া ঘৰতে তুলসী তাৰপিছত এইয়া আমাৰ তুলসী পাত ছিঙিম এটা চেমু এয়া পাপা এয়া মামা তিনিটা আমাৰ বাকী পাচলিখিনি আহি পালে আমাৰ 30 মান হৈ যাব আৰু এয়া বিগ বাস্কেটত দিছিলোঁ বাকীখিনি শাক এইটো দিছিলোঁ পদুনা এইটো মৰিচা বগা মৰিচাটো ন এইটো বগা মৰিচা ৰঙা মৰিচাটো আহিছে নাই আহিছে এইটো টেঙামৰা তাৰপিছত এইটো চফৰ গোট ন চফৰ শাক চফ গছ এয়া সৰিয়হ মাষ্টাৰ্ড সৰিয়হ গছ তাৰপিছত এইটো কি জানো এইটো মেথি আৰু এইটো ডাঙৰ পালেং তাৰপিছত এইটো সৰু পালেং এইটো স্প্ৰিং অনিয়ন পিঁয়াজ পাত এইটো খুতুৰা শাক আৰু এইটো লেটিউচ আৰু এয়া দিছিলোঁ কাইলৈ হালধি এয়া মাহ হালধি কাইলৈ কাৰণে
মাহ হালধি আজি হেৰি কৰি থ'ব লাগিব আৰু এইটো নাৰিকল কাইলৈ প্ৰসাদৰ কাৰণে আৰু ইয়াক মৰিচা ডাঙৰ মৰিচা আৰু ইয়াৰ কাইলৈ প্ৰসাদৰ কাৰণে কল আৰু এইটো হৈছে আমাৰ পুপুলৰ কাৰণে হেনা পুপুলো আজি হাতত লগাই দিব লাগিব ইয়াত পাত নাপায় সেইটো কাৰণে আমি এইটো জেতুকাই ব্যৱহাৰ কৰিম পানী দি গ'লে এইখিনিয়ে বজাৰ কৰিলোঁ তাৰপিছত বাকীখিনি সৈতে মিলাই এতিয়া চব্জি বনাম টোটেল কেইটা হ'ল আমাৰ চব্জি 33টা হ'ল এইখিনি তাৰপিছত আৰু বাকীখিনি ক'লৈ গ'ল এইখিনি ইয়াত কচু আছে চব মিলাই 33 মান হ'বগৈ এইখিনি আমি এতিয়া চব্জি কৰি খাম আৰু ঠাণ্ডা ভাত ইয়াত তিয়াই থৈছোঁ কালি ৰাতি কেনেকৈ বনাম দেখাম আৰু বেঙেনা ফ্ৰাই কৰি দিছোঁ আৰু দৈ চিৰা সেয়া হেৰি দিছেহি আমাৰ ওপৰ বাইদেউ এগৰাকীয়ে দিছেহি আৰু এয়া কি আছিলে তামিলৰ নিউ ইয়েৰ আমাৰ কাষৰ মানুহ ঘৰে তামিল মানুহ হয় তেওঁলোকৰ নিউ ইয়েৰ এয়া মিঠাই এইটো হেৰি দিছেহি এইটো ভেজ ফ্ৰাইড ৰাইচ নিচিনা আৰু এইটো এটা চুইট দিছেহি কিবা চুজি কিবা হয় তাৰপিছত এইখিনিতে চব চিজিল কৰি লওঁ আমাৰ ইয়াত ঠাণ্ডা ভাত ৰেডি পঁইতা ভাত এয়া বিলাহী পিটিকা কৰিছিলোঁ এয়া আলু পিটিকা আৰু এয়া আমাৰ ঠাণ্ডা পঁইতা ভাত এয়া বেঙেনা ফ্ৰাই কৰিছিলোঁ এয়া দেখাইছিলোঁ যে অথনি ইয়াত 33টা নে 34টামান হ'ব এয়া অকণমান হ'লগৈ আৰু এয়া আমি এতিয়া খাবলৈ ৰেডি হৈছোঁ এয়া আমি তিনিজনে খাম লৰালৰিকৈ যি বনাইছোঁ আৰু এয়াখিনি গৰু বিহুদিনাখনি পঁইতা ভাত খালে ভাল সেইকাৰণে আমি নিয়ম এটা কৰিছোঁ আৰু আমাৰ পুপুলৈ এবাৰ প্ৰথম বিহু সেইটো কাৰণে এইবিলাক এয়া দেখাইছোঁ যাতে আমাৰ ইয়াৰ পুপুলৈ এতিয়া পঁইতা ভাত খাই আছে অকণমান এয়া মই চব্জি অকণমান এয়া খুৱাই দিম এয়া চব্জি অকণমান খুৱাই দিছোঁ উলিয়াই দিছাচোন আলু পিটিকা খাবা নি আলু পিটিকা হা আলু পিটিকা খালে এতিয়া খুৱাই থাকোঁতে যে অকণমান বিচি দিয়ে বিচনি নাই এইখনে লৈছোঁ আৰু বিচি এতিয়া অকণমান বিচি দিম উলিয়াই দিলাচোন বিচি দিছোঁ দেই তুমি খাই থাকা মান আৰামত খাই থাকা মোক খুৱাই দিছা হৈ যাব হাই এভৰিৱান গুড আফটাৰনুন এতিয়া 3টা বাজিব হ'ল আৰু আমি ভাত পানী খাই আজৰি আৰু সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক সেৱাভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে কুশলে থাকক আনন্দ ফূৰ্তিৰে থাকক আৰু সুস্থ সবল হৈ থাকক আৰু আমাৰ ইউটিউব ফেমিলিৰ পৰা মানে আমাৰ পৰিয়ালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইটো ভিডিঅ'ত মই আমাৰ বহাগ বিহুত যিবিলাক নিয়ম মানে গৰু বিহুৰ দিনাখনি যিবিলাক নিয়ম পালন কৰে সেইবিলাক দেখাইছোঁ এখেতে আজি একো নাখালে অকণমান পাত অকণমান খোৱালোঁ আৰু একো নাখালে যিখিনি নিয়ম কৰে ৰাতিপুৱা ধৰি লওক পঁইতা ভাত খায় তাৰপিছত আৰু মই যিখিনি নিয়ম কৰিম সেইখিনি দেখাই যাম আৰু আজি জেতুকা লগাই এতিয়া জেতুকা লগাব নিদিব আমাৰ এখেতে টিকলাই হ'ব সেইটো কাৰণে জেতুকা পিছত লগাম তাৰপিছত গধূলি ধূনা দিব লাগে আৰু 100টা পাচলি যে আজি গৰু বিহুৰ দিনাখনি খায় এই গুণাগুণ সকলোৱে জানে আৰু মই এই পাচলিখিনি মানে বুটলা বা খোৱাৰ এইটো কাৰণে মানে ভিডিঅ'টো বনাইছোঁ যাতে আমাৰ পুপুলোহঁতে ডাঙৰ হ'লে যাতে এইটো নিয়মবিলাক দেখে আমি যদি জীয়াই থাকোঁ শিকামেই যদি জীয়াই নাথাকোঁ আমিতো শিকাব নোৱাৰিম সেইকাৰণে ভিডিঅ'টোৰ যোগেদিয়ে কৈছোঁ পুপুলো তোমালোকে ডাঙৰ হ'লে মানিবা দেই 100 এবিধ শাক যিমান পোৱা সিমান ভাল হাৰ্বছৰ কিমান গুণাগুণ আছে এইবিলাক গম পাব খাবা ইয়াক খাই চব খাই ভাল পায় তাৰপিছত সেইটো কাৰণে মানে এইবিলাক দেখাইছোঁ এইবিলাক খালে কিমান ভাল হয় আৰু বাকী গধূলিলৈকে কিবা কিবি দুটামান নিয়ম আছে সেইখিনি কৰি দেখাম আৰু কাইলৈ বেছি মানুহৰ বিহুৰ দিনাখনি বেছি নিয়ম কৰা হয় ৰাতিপুৱা মাহ হালধি সনা হয় ডাঙৰক সেৱা কৰা হয় এইবিলাক দেখাম বাৰু আপোনালোকে কাইলৈ ভিডিঅ'টো চাব কৰিব লৈছিলে কাইলৈ ভিডিঅ'টো চাব আৰু এতিয়া গধূলি যিখিনি মই নিয়ম কৰিম সেয়া দেখাম আবেলি জেতুকা যদি লগাওঁ তেতিয়া দেখাম আৰু এতিয়া আমাৰ পুপুলো শুব টোপনি অকণমান ধুনীয়া নিনি আহিছে এয়া আমাৰ পুপুলো নিনি আহিছে সেইটো কাৰণে আৰু নহ'ব আৰু কথা বতৰা চিলি হেপী বিহু মই নং নগাম ন ইয়াত নং নগাম তাৰপিছতেই মই বিহু নাঠিম আমাৰ এনেকৈ গামোঠা নগাব দিছে আজি সময়ে নাপালিবা কাইলৈ বিহু নাঠিম কৈ দিয়া এতিয়া টোপনি আহিছে আৰু কথা নাপাতে ঠিক আছে মই পাছৰ সেইখিনিত আপোনালোকক দেখাম বাৰু
আৰু এতিয়া গধূলি হ'ব হৈছে আৰু কুকুৰটো উঠিলে উঠি খেলি আছে। আৰু এয়া মই অকণমান জেতুকা লৈছোঁ, অথনি আনিছিলোঁ যে পেকেটটো, ইমান ভালকৈ নধৰিব চাগে, এনেই অকণমান সময় ৰাখিছোঁ আৰু পপুলক লগাই দিছিলোঁ, পপুলুৱে য'ত ত'ত লগালে, সেইটো কাৰণে ধুৱাই দিলোঁগৈ। আৰু এতিয়া খেলি আছে তেখেতে। আৰু মই অকণমান পিছত হাত ধুই পিনে ধূনা দিম ঘৰৰ ভিতৰত। সাধাৰণতে আমাৰ আগতে ঘৰত গৰু গোহালি দিছিলে। অথনি ক'ব পাহৰিলে, ৰাতিপুৱা গৰু গা ধোৱাটো গৰ্ভিণীৰ এটা নিয়মেই হয়। মাহ হালধি সানি বেঙেনা চেঙেনা দি মাৰি পিনে গা ধুৱায়। আৰু সেয়া গৰুৱে নতুন পঘা দি গধূলি নতুন পঘা দি বান্ধে আৰু গোহালিত জুই দি কিবা কৰে, ধূপ ধূনা দিয়ে আৰু এনেকুৱা নিয়ম। পদূলিত দিয়ে, গোহালিৰ ওচৰত দিয়ে। আৰু এতিয়া আমাৰতো গৰু নাই, সেইকাৰণে আমি ঘৰৰ ভিতৰতে ধূনা লগাম। আৰু এতিয়া হাত ধুওঁগৈ, ধুই পিনে অলপ 5 মিনিট মই ৰাখিছোঁ, হাত ধুই পিনে ধূনা লগাম। এইটো ধূনা বাতি, এইটো ধূনা বাতি আনিছিলোঁ। আৰু এয়া খৰি কিনি আনিছিলে তাৰ পৰা, সেইখন দোকানৰ পৰাই। আৰু এয়া আগতে জ্বলোৱা অলপ হেৰি আছেই, এয়া ধূনাখিনি জ্বলাই আহোঁগৈ। Suci কি কৈছে? ধূনা দিছে। ধূনা দিছে। এইয়া ধূনা দিম, অকণমান জ্বলি লওক। আমাৰ এখেতে ধূনা দিছে দেই। ভালকে জ্বলিলে যে